জীয়াঢল ব্ৰহ্মপুত্ৰ আৰু গাহী নদীৰ বাঢ়নী পানীয়ে ধেমাজি জিলাত প্ৰতি বছৰত যি তাণ্ডৱৰ সৃষ্টি কৰে সেয়া যেন সমগ্ৰ অসমবাসীৰ লগতে অসম চৰকাৰৰো পৰিচিত আৰু চিন্তিত জিলা। কিন্তু এই ধেমাজি জিলাৰ পৰিচয় ইমানতে অন্ত নহয়। বুৰঞ্জীৰ পাঠ মেলিলে এই ধেমাজি জিলাখনৰ এক বিৰল পৰিচয় পৰিলক্ষিত হোৱাৰ দেখা যায়। মধ্যযুগত ধেমাজি ঠাইখন হাবুং নামেৰে জনাজাত আছিল। এই হাবুং ৰাজ্য একাদশ শতিকাৰ পৰা 1523 খ্ৰীষ্টাব্দলৈকে চুতীয়াসকলৰ ৰাজধানী আছিল আৰু চুতীয়াসকল শাক্তধৰ্মী লোক আছিল। সেয়েহে হাবুং অঞ্চলত অৰ্থাৎ ধেমাজি জিলাত আজিও নানান দেৱী পূজাৰ থান বিদ্যমান হৈ থকাৰ দেখা যায়। এইবোৰৰ ভিতৰত হাৰহি দেৱালয়, পদুমণি থান, লেঙেৰী থান, কলি আই থান ইত্যাদি প্ৰধান। ধেমাজিৰ অন্য প্ৰাচীন কীৰ্তিচিহ্নসমূহৰ ভিতৰত মালিনী থান, বাসুদেৱ থান, ঘুগুহা দৌল, কাঁহীকুছি সত্ৰ, ৰাজগড়, গোসাই কমল আলি, ৰুক্মিণী আলি, বুটিকুৰ, ৰজাভেটি বা টাইভেটি, কুঁৱৰী বিল, পুৱা শইকীয়া আৰু ৰজাবাৰী। এই প্ৰাচীন কীৰ্তিচিহ্নসমূহৰ সকলোৰে এক সুকীয়া আৰু বিৰল বৈশিষ্ট্য আছে যদিও ঘুগুহা দৌল, ৰুক্মিণী আলি আৰু বুটিকুৰৰ স্থানৰ বৈশিষ্ট্যৰ ক্ষেত্ৰত এক সুকীয়া বৈশিষ্ট্যৰ পৰিলক্ষিত হোৱাৰ দেখা যায়। ঘুগুহা দৌলৰ ক্ষেত্ৰত প্ৰবাদ আছে যে স্বৰ্গদেউ শিৱসিংহই 1731 খ্ৰীষ্টাব্দত বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ মৃত্যু হোৱাত স্বৰ্গদেৱে তেওঁৰ ভনীয়েক দ্ৰৌপদীক বিয়া কৰাইছিল। স্বৰ্গদেউ শিৱসিংহই 1738 খ্ৰীষ্টাব্দত ৰাণী অম্বিকাৰে সৈতে পৰিষদ বৰ্গক লৈ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰলৈকে আহি ঘুগুহা অঞ্চলত এমাহে বাহৰ পাতি থাকি মাছ পহু মাৰি আনন্দ উপভোগ কৰি থকাৰ সময়তে সেই ঠাইতে কুঁৱৰী অম্বিকাৰ অসুখত ভুগি মৃত্যুত পতিত হয়। তেতিয়া শিৱসিংহই তেওঁৰ প্ৰিয়তমা পত্নীৰ মৃত্যুৰ স্থানত পত্নীৰ স্মৃতি যোগমীয়া কৰি ৰাখিবলৈ এটি স্মৃতিসৌধ নিৰ্মাণ কৰে আৰু এই স্মৃতিসৌধই হ'ল ঘুগুহা দৌল। বুটিকুৰ স্থানৰ ক্ষেত্ৰত প্ৰবাদ আছে যে আৰিমত্ত ৰজাই পিতৃ হত্যাৰ পাপৰ পৰা মুক্তি পাবৰ বাবে ঘিলামৰা ঢকুৱাখনা অঞ্চলত ভালেমান পুখুৰী খান্দিছিল। পাছত পুখুৰী খন্দাত কোৰখন বুটিহলত বুটিকুৰখন এৰি থৈ যোৱা ঠাইখনৰ নামেই কালক্ৰমত বুটিকুৰ হৈ গৈ আৰু জোনাই বুকনচেলেক অঞ্চলত অৱস্থিত হৈ থকা ৰুক্মিণী আলিৰ ক্ষেত্ৰত প্ৰবাদ আছে যে কুণ্ডিলৰ পৰা দ্বাৰকাধিপতি শ্ৰীকৃষ্ণই এই আলিয়েদিয়ে ৰুক্মিণীক হৰণ কৰি আনিছিল বুলি প্ৰবাদ আছে। আৰু এয়াই বৰ্তমানৰ ধেমাজি আৰু প্ৰাচীন হাবুং ৰাজ্যৰ গৌৰৱ।